বুলেট বা ৰয়েল এনফিল্ড এটা সময়ত বুলেট চলোৱা মানেই ঘূৰি ঘূৰি চাইছিল সকলোৱে আজিৰ তাৰিখতো কমা নাই বুলেটৰ গ্লেমাৰ কিন্তু গুৱাহাটীৰ ৰাজপথত বুলেট চলোৱাসকল সাৱধান হওক অত্যধিক শব্দ কৰা বুলেটৰ বিৰুদ্ধে গুৱাহাটীত আৰম্ভ অভিযান চাৰিওদিশে দলে বলে অভিযানত মহানগৰ আৰক্ষী আৰু পৰিবহণ বিভাগ যিখিনি বাইক বিশেষকৈ মডিফাই কৰিছে আৰু সাউণ্ড পলিউশ্যন কৰিছে বেছি সাউণ্ড কৰে সাইলেন্সাৰ মডিফাই কৰি লৈছে কিবা মডিফাই কৰিছে সেইবিলাক বিশেষকৈ ধৰা হৈছে লগতে অন্য যিবিলাক অফেন্স আছে সেইবিলাকো ধৰা হৈছে বাইকে নহয় লাইট ভেহিকেলো চেক কৰি থকা হৈছে কি গণেশগুৰি কি খানাপাৰা কি ভৰলু সকলোতে আৰক্ষীৰ ব্যাপক অভিযান ৰখোৱা হৈছে ইখনৰ পিছত সিখন বুলেট পৰীক্ষা কৰা হৈছে বুলেটৰ শব্দ বিশেষকৈ সাইলেন্সাৰ মডিফাই কৰি অত্যধিক শব্দ সৃষ্টিকাৰীসকল পৰিল আৰক্ষীৰ জালত কিছু কিছু স্থানত মেকানিকৰ হতুৱাই সাইলেন্সাৰ সলনি কৰি দিয়া হল শব্দ প্ৰদূষণ ৰোধৰ বাবে দিনে ৰাতিয়ে গুৱাহাটীত চলিছে এই অভিযান অৱশ্যে কেৱল বুলেটেই নহয় মডিফাই কৰি অত্যধিক শব্দ সৃষ্টি কৰা প্ৰায়সমূহ বাইক স্কুটিতেই পৰিল আৰক্ষীৰ চকু তাৰ লগতে নিয়ম নমনা বাইক আৰোহীৰ বিৰুদ্ধেও সক্ৰিয় হল আৰক্ষী বৰ্তমানলৈকে এই অভিযানত সাইলেন্সাৰ মডিফাই কৰা বাইক ধৰা পৰিল 56খন ইয়াৰে জব্দ কৰা হল 46খন আনহাতে নিয়ম ভঙাৰ মুঠ ঘটনা 483টা আৰু সৰ্বমুঠ জৰিমনা পোৱা গৈছে 87,200 টকা উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত ধাৰাবাহিকভাৱে চলিব এই অভিযান গতিকে সাৱধান হওক আপুনি আৰক্ষীৰ জালত পৰাৰ আগতেই হলাওক অত্যধিক শব্দ সৃষ্টি কৰা সাইলেন্সাৰ ব্যুৰো ৰিপোৰ্ট প্ৰতিদিন টাইম